ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ পাঠ 2 আলোচনা কৰিম। পাঠ 2 হ'ল অনুজীৱ, মিত্ৰ আৰু শত্ৰু। ইয়াত মই অনুজীৱসমূহ ক'ত বাস কৰে সেই সম্পৰ্কে আলোচনা কৰিম। অনুজীৱসমূহ এককোষীয় হ'ব পাৰে, যেনে বেক্টেৰিয়া, কিছুমান হেলাই আৰু পটজোৱাৰ, অথবা কিছুমান বহুকোষীয় হ'ব পাৰে। অনুজীৱ এককোষীয় হ'ব পাৰে আৰু বহুকোষীয় হ'ব পাৰে, যেনে এমিবা, হেলাই আৰু ভেঁকুৰ। ইহঁত বৰফাবৃত পৰিৱেশৰ পৰা গৰম পানীৰ লৈ আৰু মৰুভূমিৰ পৰা আৰ্দ্ৰ ভূমিলৈ সকলো পৰিৱেশতে তিষ্ঠি থাকিব পাৰে, তাৰমানে জীয়াই থাকিব পাৰে। তিষ্ঠি মানে মানুহৰ উপৰি আন প্ৰাণীসমূহৰ শৰীৰতো ইহঁতক পোৱা যায়। মানুহৰ বাদে আৰু পৃথিৱীত থকা অন্যান্য প্ৰাণী শৰীৰতো এইবোৰ পোৱা যায়। কিছুমান অনুজীৱ আৰু আন অনুজীৱৰ গাত বৃদ্ধি পায়, আনহাতে আন কিছুমান মুক্তভাৱে থাকে। কিছুমান অনুজীৱ এই অনুজীৱৰ গাতে পোৱা যায়, শৰীৰত পোৱা যায়, আৰু আন কিছুমানে মুক্তভাৱে বিচৰণ কৰি থাকে। এমিবা নামৰ অনুজীৱেই গাইগুটীয়াকৈ থাকিব পাৰে, আৰু এমিবা নামৰ যিটো অনুজীৱ সি অকলে অকলে থাকিব পাৰে। কিন্তু ভেঁকুৰ আৰু বেক্টেৰিয়া সংঘবদ্ধ হৈ থাকে, আৰু ভেঁকুৰ আৰু বেক্টেৰিয়াসমূহ সিহঁতে গাইগুটীয়াকৈ থাকিব নোৱাৰে, একেলগে থাকে সংঘবদ্ধ। এতিয়া অনুজীৱ আৰু আমি, অনুজীৱৰ লগত আমি কি সম্পৰ্ক? আমাৰ জীৱনত অনুজীৱসমূহক এক উল্লেখযোগ্য ভূমিকা আছে। আমাৰ জীৱনত অনুজীৱসমূহৰ এটা উল্লেখযোগ্য সাধাৰণতে আমি শব্দটো নামজ্বলা বুলি ক'ব পাৰি। ইয়াৰ কিছুমান বহুতো প্ৰকাৰে উপকাৰী আৰু আন কিছুমান আছে যিবোৰ অপকাৰী আৰু ৰোগ সৃষ্টিকাৰক, আৰু ইয়াৰ ভিতৰতে কিছুমান আমাৰ উপকাৰ কৰে আৰু কিছুমান আমাক অপকাৰ কৰে, আৰু বেমাৰটো তাৰমানে সৃষ্টিও কিছুমানে কৰে। ইহঁতৰ বিষয়ে বিস্তৃতভাৱে অধ্যয়ন কৰোঁ আহা ইয়াত দিছে। ইয়াৰ বিষয়ে আমাক এই পাঠৰ জৰিয়তে বহলভাৱে আলোচনা কৰিব কাৰণে আহিব কৈছে বুলি কৈছে। এতিয়া মিত্ৰ অনুজীৱবোৰ বহুতো কামত ব্যৱহাৰ কৰা হয়। এই অনুজীৱবোৰ সাধাৰণতে বহুত কামত ব্যৱহাৰ কৰা হয়। দৈ, পাৰুটি আৰু কেক প্ৰস্তুতকৰণত ইয়াক ব্যৱহাৰ কৰা হয়। সাধাৰণতে দৈ আৰু পাৰুটি বা স্লাইচ বা কেক এইবোৰত তৈয়াৰ কৰাৰ কাৰণে আমাক অনুজীৱবোৰ দৰকাৰ। পৰিৱেশ চাফা কৰিবলৈও ইয়াক ব্যৱহাৰ কৰা হয়, আৰু পৰিৱেশ তাৰমানে বায়ু প্ৰদূষণ বা পৰিষ্কাৰকৈ চাফ চিকুণকৈ ৰাখিবৰ কাৰণে এইবোৰক ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে জৈৱ বৰ্জিত পদাৰ্থ, পাচলিৰ বাকলি, প্ৰাণীৰ অৱশিষ্ট আৰু মলমূত্ৰসমূহ বেক্টেৰিয়াৰ দ্বাৰা ব্যৱহাৰ উপযোগী ক্ষুদ্ৰ ক্ষুদ্ৰ অঞ্চললৈ পৰিৱৰ্তিত হয়, আৰু এইবোৰ সৰু সৰু অংশত পৰিৱৰ্তন হয়। মনত পেলোৱা যে বেক্টেৰিয়াসমূহ ঔষধ প্ৰস্তুতকৰণত ব্যৱহৃত হয়, আৰু ঔষধ প্ৰস্তুত কৰাৰ কাৰণেও এইবোৰ বেক্টেৰিয়াবোৰ ব্যৱহাৰ কৰা হয়। কৃষি ক্ষেত্ৰত বেক্টেৰিয়াই নাইট্ৰজেন যৌগীকৰণ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত সহায় কৰে, আৰু কৃষি কৰ্মতো এই বেক্টেৰিয়াসমূহ নাইট্ৰজেন দ্বাৰা যৌগীকৰণ কৰি মাটিৰ উৰ্বৰতা খেতি উপযোগী কৰি মাটিবোৰ তোলাত সহায় কৰে। আজি এইখিনি আলোচনা কৰা হ'ল, আৰু এই পাঠৰ পৰাই তাৰমানে মই শুদ্ধ উত্তৰত ৰাজচিহ্ন দিয়া এই 2 নম্বৰ প্ৰশ্নটো লিখি দিছোঁ, যে ইয়াত দিছে ক নম্বৰ চেনি হুৰা হাইড্ৰক্লৰিক এচিড অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। ইয়াত যিটো হ'ব, এই 4টা আছে, 4টাৰ ভিতৰত কোনটো হ'ব? ইয়াত সাধাৰণতে ইষ্ট ব্যৱহাৰ কৰা হয়, সাধাৰণতে হুৰা। এই হুৰা প্ৰস্তুত কৰিবলৈ আমাক ইষ্ট ব্যৱহাৰ কৰা হয়। এইটো হুৰাত ৰাখি দিয়া হৈছে। খ নম্বৰ আছে ছডিয়াম বাইকাৰ্বনেট, ষ্ট্ৰেপমাইচিন হুৰা ইষ্ট এবিধ এণ্টিবায়'টিক। ইয়াত কোনটো শুদ্ধ হ'ব বা কোনটো কাৰেক্ট আছে সেইটো আমাক কি কৈছে, ৰাজচিহ্ন দিব কৈছে শুদ্ধ উত্তৰটো। এতিয়া ছডিয়াম বাইকাৰ্বনেট ষ্ট্ৰেপমাইচিন
অব্লিক হুৰা ইষ্ট এবিধ এণ্টিবায়'টিক ইয়াত ষ্ট্ৰেপমাইচিন এইটোৱে শুদ্ধ গতিকে ইয়াত ৰাইট চিনটো দিয়া হৈছে গ নম্বৰ আছে মাইকী এনফিল্ডছ মহ অব্লিক পঁইতাচোৰা অব্লিক মাখি অব্লিক পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা পটযোৱাৰ বাহক ইয়াত মেলেৰিয়া বেমাৰটো কোনটোৰ পৰা হয় ইয়াত হ'ব এনফিল্ডছ মহ এইটোহে শুদ্ধ গতিকে এইটোত আমি ৰাইট চিন দিছোঁ ঘ নম্বৰটো আছে পৰুৱা অব্লিক মাখি অব্লিক জিয়া অব্লিক মকৰা অব্লিক সংক্ৰামক ৰোগৰ বাহক তাৰমানে কোনটোৰ দ্বাৰা এই বেমাৰটো এজনৰ গাৰ পৰা আন এজনৰ গালৈ যায় এইটো সাধাৰণতে উত্তৰটো হ'ব মাখি গতিকে মাখিত ৰাইট চিন দিয়া হৈছে এইকেইটা তহঁতে নিজে নিজে বহীত নোট কৰিবা আৰু পঢ়িবলৈ যত্ন কৰিবা আজি মই তহঁতৰ শ্ৰেণী ইয়াতে সামৰণি মাৰিলোঁ